খুব ভাল লাগিছে। আমার এমপি স্যার আছে, আমার এক্সিএম ঘনশ্যাম দাস আছে, আর আমার এক্স এমসিএলএ জৈন সাহারি, আর আমার মন্টু দোয়া এমসিএলএ আছে। তো খুব ভাল লাগিছে, আত্মবিশ্বাস বাড়ি গৈছে। কিমান শতাংশ আশাবাদী জয়ী হয়? 100%। কোন প্ৰতিদ্বন্দ্বী হ'ব? প্ৰতিদ্বন্দ্বীৰ কথা এতিয়া আমি ক'ব নোৱাৰো, কেইদিনমান পাছত নিশ্চয় আমি দেখা পাম কাৰ লগত প্ৰতিদ্বন্দ্বিতা হয়। কিমান সংখ্যক সমৰ্থকক লগত লৈ আহিছিলে? আজি আমি 2000 মান লৈ আনিছো, বেছি মানুহ লৈ অনা নাই। আমি আৰু যথেষ্ট উৎসাহিত আমাৰ দলৰ নেতা কৰ্মীসকলে। তো একেদৰে উৎসাহিত আৰু মোৰ যিটো আত্মবিশ্বাস, নিশ্চয় আমি 100%। এনডিএৰ লগত বিজেপি মানে হেৰি আছে, বিজেপি এই ক্ষেত্ৰত কিমান আশাবাদী আপুনি? চাওক, মানাহ সমষ্টিত 48,000 মাইনৰিটি আছে। যোৱা BTC নিৰ্বাচনত 90% আমাৰ মানাহ সমষ্টিৰ মাইনৰিটিসকলে BPPক ভোট দিছিল। কাৰণ এওঁলোকে এটা অপপ্ৰচাৰ চলাইছিল যে UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া। তো BJPক মাইনৰিটিসকলে কোনোদিন একচেপ্ট নকৰে। এই কাৰণে যোৱা নিৰ্বাচনত BPPক 90% মাইনৰিটি পথাছে ভোট দিলে। কিন্তু আজিৰ দিনত হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই নিজে কৈ আছে, এতিয়া BPF নাই, আগতে BPF আছিল, এবাৰ BPF নাই, এবাৰ NDA, ডেট মিনছ BJP। চ' মাইনৰিটিসকলে আজিৰ দিনত BPFক ভোট নিদিয়ে। আৰু মই মাইনৰিটি ৰাইজৰ ওচৰত গৈছে, মাইনৰিটিসকলে মোক আদৰি লৈছে। তাত ৰাইজৰ দলৰ প্ৰাৰ্থী এগৰাকীও আছে, গতিকে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি আৰু? এইটোতো আজিৰ দিনত ক'ব নোৱাৰো। ৰাইজৰ দলো আছে, GSPও আছে, আৰু ইণ্ডিপেণ্ডেণ্টো থাকিব। তো আজিৰ দিনত আমি এইটো কথা ক'ব নোৱাৰো। নিশ্চয় কেইদিনমান পাছত ইয়াৰ চিনাৰীটো ওলাই যাব। থেংক ইউ।